কৈলাশ আৰু দীপলিনা ডেকাৰ গীতৰ শৰাই গতিকে সমূহ ৰাইজৰ উপস্থিতি আমি একান্তৰে কামনা কৰিলোঁ যিহেতু 7 বজাৰ লগে লগে কালিলৈ সাংস্কৃতিক সন্ধ্যা আৰম্ভ কৰা হ'ব গতিকে সমূহ ৰাইজৰ উপস্থিতি আমি একান্তৰে কামনা কৰিলোঁ ধন্যবাদ আৰু কালিৰ সন্ধ্যাৰ বিশেষ আকৰ্ষণ হৈছে ৰাকেশ ৰিয়ান আশ্চৰ্য বৰপাত্ৰ নীল আকাশ তৰালী শৰ্মা কুসুম কৈলাশ আৰু দীপলিনা ডেকাৰ গীতৰ ভৰাই ধন্যবাদ এয়া মঞ্চ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিগন্ত গোহাঁই তেখেতলৈ এতিয়া আমি জোৰকৈ হাত চাপৰি বিচাৰিছোঁ আৰু আমি আজি উপস্থিত সমূহ ৰাইজলৈ লগতে সৰু অসম ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াৰ লগতে কৰ্মীবৃন্দলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশেষভাৱে মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ল'ৰা হিচাপে কেন্দ্ৰীয় অধিৱেশনখন যিহেতু ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে হৈছে আৰু খুব নিয়াৰিকৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আমাৰ আচল কৰ্মীবৃন্দ ইমান সুন্দৰভাৱে অতি কষ্ট কৰি এই অনুষ্ঠানটো খুব ধুনীয়াকৈ আয়োজন কৰিছে গতিকে তেখেতসকললৈ মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষকৈ সকল লগতে তেওঁৰ কৰ্মীবৃন্দ যিসকলে সদায় একেবাৰে লাগি লাগি আজি ৰাইজৰ কাৰণে ধুনীয়াকৈ সুন্দৰভাৱে উদযাপন কৰাত কৃতকাৰ্য হৈছে তেওঁলোকলৈ মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ হিৰত লৈ মই মাত্ৰ মোৰ দুটিমান গীত গাবৰ কাৰণে আগবাঢ়িছোঁ আশা ৰাখিছোঁ সহযোগিতা আগবঢ়াব ধন্যবাদ আৰু এইখিনিতে আমি দিগন্ত দাক আমাৰ মৰম যাচিব খুজিছোঁ এখনি ফুলাম গামোচা আৰু এটি জাপিৰে আমি তেখেতক মৰম যাচিব খুজিছোঁ তেখেতক মৰম যাচিবলৈ আমাৰ বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ আৰু পলম নকৰি আমি দিগন্ত দাক এই মঞ্চ আগবঢ়াই দিছোঁ অসমত বিশেষভাৱে জাতিটোৰ কাৰণে খুব বেছিকৈ চিন্তা কৰা ডেকা শক্তি সৰু অসম ছাত্ৰ সন্থাতে আছে এই ডেকা শক্তিক লৈ মই চৰকাৰৰ আমাৰ এজনী বিপিন দাৰ এটি গীত গাব বিচাৰিছোঁ স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা শত শ্বহীদ আত্মই কান্দিছে আইচৰণ বেদিছো